খাই হেল্ল' হেল্ল' কি হ'ল আজি ইমান দেৰি আহি পোৱা নাই এই তিৰিৰ গালি খাব লাগব মই ইয়াতে চলিক কটিয়াই ধুই দিব লাগছো হা তই চলিক কটি ধুই দি আছা এই জলদি আৰম্ভ হ'ব লাগে চব আৰম্ভ কৰিব লাগে জলদি দে যাই আছো দে ৰখ 10 মিনিট দে বাস কাটা লাগা আজা এই বস অ কি কৰিছা পাই পালি নেকি আহিলো আৰু এ তুমি মানে বহুত ফালতু হয় এ হেনেকে নকাবি হে এ তিৰি বেকা ধু চলিৰ কটি ধু আৰু কি ধুবি এইটোতো হয়ে অ চবকে ভয় নকৰবা বাৰু কিন্তু তিৰিক বহুত ভয় কৰো হে মই অ আজি মানে তোমাক যে মাতা হ'ল অ বিশেষ এটা কথা মাতা হ'ল কি কথা আমাৰ 26 জানুৱাৰী যি অ আমাৰ গণৰাজ্য দিৱস হয় বহুতো নাজানে নাজানো তাৰ বিষয়ে কিছুমান কথা আলোচনা হ'ব তাৰ কাৰণে তোমাক মাতা হৈছে তাৰমানে তুমি তাৰমানে এতিয়া আমাৰ এই সাক্ষাৎকাৰত তুমি মাষ্টৰ হ'বা ছাত্ৰ কেইটামান মাত ধৰি লৈ আহিম আহি ইয়াতে প্ৰশ্ন কৰি আপুনি কালি কৈ যাবা কালি বুজিছা ঠিক আছে আমি এটা আৰম্ভ কৰোঁ কৰক হয় দেখক আজি এটা নতুন শ্ব' লৈ মই পাতলা কুমাৰ স্বাগতম জনাইছোঁ এই যে আমাৰ 26 জানুৱাৰী গণৰাজ্য দিৱস সেইটোৰ বিষয়ে তাৰমানে আমাৰ মানুহবিলাকে বহুতেও নাজানে তাৰ বিষয়ে কিছুমান আলোচনা কৰিম মই কি আছিলো এই তোক মই কিমান কোৱা এটা মাষ্টৰ আছিলি বুলি মাষ্টৰ কোনদিনা তহঁতক মই আলোচনা কৰিব পাৰিলোঁ তোক কওঁতে মই ভাঙি দিছোঁ মই ষ্টুডেণ্ট বুলি ভাবিছিলো এই মাষ্টৰ মনত থাকিব জানি হয় দেখোন এই গণৰাজ্য দিৱস হিচাপে তাৰমানে আমাৰ কি হয় পালন কৰা হয় কেনেকৈ উদযাপন কৰা হ'ব আপোনালোকক তাৰমানে তাৰ বিষয়ে কিছুমান কথা আলোচনা কৰা হ'ব তাৰমানে চলিকেইটা আহি আছে আহিবা নেকি আহে তক ভালকৈ থাক নহ'লে একে চৰে 32 টাকা খৰচ কৰিব মাতিত হয় দেখোন এই আমাৰ 26 জানুৱাৰী কি দিৱস হিচাপে পালন কৰা হয় বহুতেও নাজানে তাৰ বিষয়ে কিছুমান আলোচনা হ'ব এই আলোচনাৰ কাৰণে 3জন ছাত্ৰ মাতা হৈছে আমাৰ আমন্ত্ৰিত কৰা হৈছে তাৰ কাৰণে আমাৰ কণ্টেক্ট বিৰতি তেওঁলোক মানে আহি পোৱা নাই আমি তাৰ কাৰণে অলপমান বিৰতি ল'ম আপোনালোকে এই ভিডিঅ'টো চাই থাকক आपके टूथपेस्ट में नमक है हाँ है आटा है लहसुन सब है डाला सब है ठीक है चलो आरंभ करूँ नेকি आईबिसी लहर তাৰমানে কি না খক্তি আছা চলিকেইটা আহিবিছি আহক হে এই আহিলি নামানো যে আহিছে কিয় হা ই তাছ চাল চাইছ শৰ্মাই দিম মই হেণ্ডেলিং কৰি আছো দে মই কিবা কুৰা সুধি আছো ভালকে কওক নহয় ষ্টুডেণ্ট এটা এনেকে মাষ্টৰ কিয় ক'ব এনেকে আপুনি বহক হে আপুনি নামত মাষ্টৰ হে বহি থাক হয় পিছে আমাৰ এই নতুন শ্ব' তাৰমানে 26 জানুৱাৰী কি হিচাপে পালন কৰা হয় আমাক তেওঁক প্ৰশ্ন সুধিম আপোনালোকে শুনি যাব 26 জানুৱাৰী কি হিচাপে পালন কৰা হয় 26 জানুৱাৰী শিক্ষক দিৱস হিচাপে পালন কৰা হয় হয় নেকি পিছে আপুনি কওকচোন গৰমালী ডাঙৰীয়া কি ক'ম হে মোৰ ষ্টুডেণ্টৰে ভুল কি ভুল হৈছে আপুনি শুধৰাই দিয়ক শুদ্ধটো কৈ দিম আৰু আমিতো 26 তাৰিখেতো আমি মাধৱদেৱৰ তিথি কৰিছোঁ হয় সেইটোৱে আৰু মানে ধৰ ষ্টুডেণ্ট হিচাপে অলপ ভুল হৈছে বাবা একো নাই মই শুদ্ধটো কৈ দিছোঁ হয় দেখোন আপোনাৰ কোনে পালে এইফালে ক'লে আমাৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু এইফালে ক'লে আমাৰ মাধৱদেৱৰ তিথি হিচাপে পালন কৰা হয় আপোনালোকে এইটো গম পায়ে কোন দিৱস হিচাপে কি হিচাপে পালন কৰা হয় আপুনি কমেণ্ট ছেকশ্যনত কৈ দিব এতিয়া আৰু নেক্সট কুৱেশ্যন এটালৈকে আৰু আহিছোঁ পিছে আপুনি কওকচোন 26 জানুৱাৰী কোন তাৰিখ পৰে কওকচোন 25 তাৰিখ পৰে নেকি দাদা 25 তাৰিখ হয় ঠিকে কৈছে আৰু আপুনি গৰমালী ডাঙৰীয়া আপুনি কওকচোন 26 জানুৱাৰী কি ষ্টুডেণ্ট দিছা তুমি এইটো কিয় 26 জানুৱাৰী 25 তাৰিখ পৰে বোলে আমি কত বছৰত 20 ডিচেম্বৰত খানা খাই উঠলো এই বহুত ভুলকৈ কৈ আছে কিছুমান কথা নাজানে নেকি নকলমে পাছ কৰা চলি মাখা এই হ'ব যা মোৰ বাগানে যা হ'ব যা বেছি বকছা হয় দেখক আজি এটা নতুন ষ্টুডিঅ'ত আৰু এটা নতুন ছাত্ৰ আহি আছে তেওঁক আমি আমন্ত্ৰণ কৰিছোঁ আপুনি অলপ দেৰি অপেক্ষা কৰক আহি পাইছে আমাৰ মজিয়াললৈকে আহক আমাৰ আমন্ত্ৰণ আহিছে আলহী এই ছাত্ৰ তোক চাল মাৰিব মাতা নাই বতে চাল মাৰিব আহিছে ইয়াতে ভালকৈ বহি থাকিব নোৱাৰে নেকি হয় দেখক আজি এওঁক এটা নতুনকৈ পোষ্ট কুৱেশ্যন কৰিম আপোনালোকে চাই যাব হয় দেখক অলপ আগতে আপোনালোকে গম পালে আমাৰ আগৰ অতিথিজনে ক'লে 26 জানুৱাৰী শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু এয়ে ক'লে কি আমাৰ গৰম দাই ক'লে কি 26 জানুৱাৰী এই মাধৱদেৱৰ তিথি হিচাপে পালন কৰা হয়
এতিয়া আমাৰ নতুন আলহী ঠেঙালীক আমি অলপমান প্ৰশ্ন এনচাৰ সোধোঁ যে কওকচোন চাবি জানে আপুনি কি হিচাপে পালন কৰা হয় আমি এনে খানা খোৱা দিনটো হিচাপে আমি বাছি লওঁ হয়। খানা খাওঁ আমি হয় তাৰপিছত আমি নদীৰ সিপাৰত যাওঁ আমি অঁ বগৰী ছিঙো হয় তাতে আমি বনভোজ খাওঁ অঁ এনেকুৱা ধৰণৰ আমি দিনটো ইয়াৰ কটাওঁ মতামত আপুনি দিয়কচোন কি ষ্টুডেণ্ট হিচাপে তুমি এইটো কিয়া এই ভালে লগা নাইছো আগতকৈ কি অসৎ ষ্টুডেণ্ট আপুনি কি জানে হে তাৰ আপুনি বেটাৰ জানে কি? লোক জানে কি আপুনি মাষ্টৰ নেকি কি দেখছা নহলি এই জানা পাৰি হৈ ভাল কৰা চলি আমি দিনটো কিতাপতে সোমাই থাকো আপুনি অকল ক্লাছটোত অহাৰ আগত কিতাপখন একবাৰ মেলি চাই আপুনি কি জানে এ, কথা তুমি কি কথাটো কিতাপত হ'ল। পঢ়িছিলা হে মোবাইল বাই অঁ কি হৈছে গৰম হে এখনো হৈ দে কি হৈছে একো হোৱা নাই কি হ'লে নাজানো কিবা হৈছে গৰমত দে, আকৌ। কি টেনচন দে, দে। হয় দেখক আপোনালোকেতো বুজি পালে দৰৰ কি মতামত হয় দেখক এই আপুনি কিবা আপোনাৰ এওঁৰ লগত মতামত আছে নেকি আছে মই কিবা ক'ব লগা আছে নেকি? কুৱেশ্যন সুধিম হয়, শিক্ষক হিচাপে সোধকচোন, সোধক আপুনি। দে যিহেতু আমাৰ অসমত গৰু আছে হয় অসমৰ গৰুৰ 4খনকে ঠেং হয় হয় এতিয়া আমেৰিকা গৰু কেইখনকে ঠেং এ সেইটো আৰু সুধবা লগা প্ৰশ্ন ছয়খান হে অঁ হ'ব পাৰে চৰকাৰে আপুনি কি কয় চৰকাৰ হয় নেকি 6খন হয় 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 দেখক আমাৰ অসমৰ গৰু হৈছে 4খন ঠেং আৰু আমেৰিকাৰ গৰু হৈছে 6খন ঠেং এই ছাত্ৰই এনচাৰ কুৱেশ্যন কৰিলে আপোনাৰ গৰমালী ডাঙৰীয়া অঁ। আৰু গৰমালী ডাঙৰীয়াই এনচাৰ দিলে ঠিকে কৈছে হয় দেখক আপোনালোকে বেছি টাইম অনিষ্ট নকৰোঁ আৰু আমাৰ গৰমালী ডাঙৰীয়া কিবা যদি ছাত্ৰক সুধিব লগা আছে তেওঁ সুধিব কওকচোন গৰমালী ডাঙৰীয়া আপোনাৰ ছাত্ৰক কিবা সুধিব হয়। লগা আছে এটি মোৰতো সুধিব লগা প্ৰশ্ন বহুত আছে কিন্তু কওক লাষ্ট দিয়ক এটা আপুনি। কুৱেশ্যন কৈ দিওঁ আৰু অঁ কওক যিহে অসৎ ষ্টুডেণ্ট ক'ব কি লাগে চেহেৰা চাইছো তাৰ বেটাৰ মাৰিয়ে দিওঁ নেকি এটা বেজি মোৱাটো সোধক সোধক কিবা সোধক কি সোধে এটা ঘৰচীয়া মেকুৰী যদি এডাল নেইছ হয় আৰু বনৰীয়া মেকুৰীৰ কেইডাল নেইছ এ তিনডাল হ'ব পাৰে তিনডাল অঁ তিনডাল অঁ তিনিডালে হে ক'ত হ'ব হে তিনডাল নেইছ বনৰীয়া মেকুৰী তুমি কি হয় মাষ্টৰ হে নামতহে মাষ্টৰ এই ছাত্ৰ অৰিজিনেল ছাত্ৰ হয় তিনডাল বুজিছা ইয়ে সেনেকে কিয় আঙুলি দিছে ইয়ে এ বেজি মোৱা এ কাক দাদা দি দেখাইছা তই এই লাগাই নহওঁ লাগাই নহওঁ আমাৰ শ্ব' চলি আছে তো আৰম্ভ হৈ আছে শ্ব' বুজিছে নাই এই আপুনি মানে অলপ ভালকে থাকক হে ক'ত জাগা আছে গম পাইছে আপুনি ঠিক হা তাৰ মুখ চাইছো এটা চুৰ হেন পাই তাৰ মুখ হা দে নেকি এটা হয় দেখক এওঁৰ বহুতো লাগা লাগি হৈ গৈছে তাৰমানে এতিয়া কি কৰিম কি নকৰিম মোৰ এনেকুৱা অৱস্থা হৈছে এই তহঁতৰ মানে এটা মোৰ বাগান হৈছে হা মোৰ বাগান চা আর তুই কি উঠে উল্টে আছে মারামারি করবে এসে তো করছিল যা তো যা যা ঘরকে যা চলি কত দিল যা তিরি বেখা তুল যা দাঁড় দাঁড় মোর বাগানে এসি হয় দেখক আজিৰ এই বাতৰি ইয়াতে সামৰি মাৰিলোঁ দেখাটো পাইছে আপোনালোকে ইহঁতৰ কি অসভ্যালি ধন্যবাদ হাই গাইজ আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কেইটাও কৰি দিব কিন্তু ছাবস্ক্ৰাইব কৰিলে নহ'ব কিন্তু ঘণ্টি পৰ্যন্ত দবাই দিব ধন্যবাদ এই বেজিক কিবা ক'বা দি এই বেছি কিবা ক'ব চৰলাই টিম হে এটা লাগা বেটাৰ দে জয় আহক জয়